এইটো ডিমাপুৰৰ পৰা অনা হৈছিলে। এইটো জালালুদ্দিনৰ ৩ নম্বৰ মহটো, একে সৰু মহটো। এইটো নাবি লগা আন এটা মহ ভিতৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আহিছোঁ খলপীয়া জালালুদ্দিনৰ ঘৰলৈ আৰু তেখেতলোকৰ ৩ নম্বৰ মহটো দেখাব আহিছোঁ, একেবাৰে সৰু মহটো। আৰু ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। আহক বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। আৰু গাইছ এইটো চাই লওক জালালুদ্দিনৰ মহটো। এইটো জালালুদ্দিনৰ একেবাৰে সৰু মহটো চাই লওক। 3টা মহ আছিলে, এইটো একদম 3 নম্বৰ, একদম সৰু মহটো। এইটো ডিমাপুৰৰ পৰা আনিছে মহটো। এইটো কিমান হৈছে বয়সটো? 1-1.5 বছৰমান। গাড়ী উঠিলে নে? কৰাৰমান আছে। ডিমাপুৰৰ পৰা অনা মহ হ'ল। কেইদিনমান আগত বাৰু নিশ্চয় ভিডিঅ'টো দেখিছিলে, মহৰ ভিডিঅ'। সৰু মহটো ভাল যুগৰ মহটোৱে, খাচীয়া মহ হয়। আৰু শিং দেখা পাইছে, তামাম যুঁজে এইটো মহটো। 3টা মহ যিহেতু একেলগে ৰাখিব নোৱাৰে, গতিকে বেলেগ বেলেগকৈ ৰখা হয়। ডিমাপুৰৰ পৰা আনিছে খাচীয়া মহ, ডিমাপুৰৰ পাহাৰীয়া অঞ্চলৰ মহ। ইয়াত পাহাৰীয়া অসমত আহি গৈছে। লগতে আছে নাযায় নাযায় নাযায়। তো গাইছ আজিৰ ভিডিঅ'টো এইটোৱে আছিলে। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পালে নিশ্চয় জনাব, আৰু যদি ভাল লাগিছে লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব। লৈ আহিছোঁ আন এটা নতুন ভিডিঅ' চাই থাকিব RB Vlogs।